চলাই বহুত ভাল লাগিল আৰু হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আপোনালোকক এটা খাতাৰনাক ভিডিঅ' দিবলৈ ওলাইছোঁ এখন এনেকুৱা বাইক দেখাবলৈ ওলাইছোঁ আপোনালোকক বাইকখন কমপ্লিট পেলনীয়া সা সামগ্ৰীৰে বাইকখন বনাইছে আৰু বাইকখন চলাব পাৰি তো আপোনালোকক চলাই দেখাম পাৰিলে মই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ক'ত আছে এই বাইকখন কোনজন মানুহে বনাইছে বাইকখন আপোনালোকক কমপ্লিট দেখাম তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো আমি গৈ থাকোঁ নেকি লেটছ গো মই আহি পালোঁ ঔডুবি আৰু ঔডুবিত মোৰ লগত আছে এয়া মাছুম মোৰ ফ্ৰেণ্ড হয় আমি হাই ছেকেণ্ডাৰী একেলগে পঢ়িছোঁ মাছুম আৰু মই তো মাছুমে খবৰ দিলে মাছুম ক'ত আছে বাইকখন ঔডুবিতে আছে কচুতলা বুলি কয় হয় বাইকৰ লগত আৰু কি বনাইছে তো বাইকৰ লগত এখন মানে পানী দি চলাব পাৰি গাড়ীখন এখন বনাইছে আৰু এখন বনাইছে তেওঁ মানে কি পানী দি মানে চলাব পৰা এখন বৰ্ড বনাইছে পানীত চলাব পৰা বৰ্ড এখন বনাইছে আৰু পানী দিয়ে চলে এইখন পেট্ৰল নালাগে পানীতে চলে পানী দিয়ে চলে পানী আচৰিত ধৰণৰ তো আমি গৈ আছোঁ কচুদলালৈ জয়ঘোপা কচুদলাতে আছে সেই আচৰিত ধৰণৰ বাইক আৰু বাকীখিনিতো ক'লে তো বলক যাই গৈ থাকোঁ নেকি আমি খাতাৰনাক হ'ব খাতাৰনাক হয় সঁচাকৈ খাতাৰনাক হ'বলৈ গৈ আছে ভিডিঅ'টো কাৰণ এখন আচৰিত ধৰণৰ বাইক বনাইছে আৰু সেই বাইকখন মই আপোনালোকক চলাই দেখাবলৈ চেষ্টা কৰিম তো দিগন্ত ভাইয়ে বনাইছে সেই বাইকখন পামে আৰু অলপ কিছু দূৰ গ'লে দিগন্ত ভাই ঘৰ পাম তো ঘৰত গৈ বাইকখন আপোনালোকক দেখাই আছোঁ তো এয়া আমি আহি পাই গ'লোঁ ফাইনেলি ঔডুবি কচুদলাত আৰু এয়া আছে মোৰ লগত দিগন্ত ভাই নমস্কাৰ তো দিগন্ত ভাইয়ে সেই আচৰিত ধৰণৰ বাইকখন বনাইছে তো বাইকখন আমি দেখোঁ এতিয়া দিগন্ত ভাই দেখাই দিব বাইকখন কেনেকৈ বনাইছে কি লগাইছে বাইকখনত তো বলক দেৰি নকৰোঁ আমি বাইকখন দেখোঁ নেকি বলক মানে সেই আচৰিত ধৰণৰ বাইকখন আপোনালোকক যে কৈ আছিলোঁ আৰু মোৰ লগত আছে এয়া দিগন্ত ভাই বাইকখন কেনেকৈ বনাইছে আপোনালোকক ক'ব বাইকখনত কি লগাইছে এইটো কৈ আছোঁ আৰু কেনেকৈ বনাইছে মানে আপুনি কেনেকৈ ভাবিলে এইটো বনাম বুলি প্ৰথমতে মানে মোৰ ওচৰত এখন ভঙা চাইকেল আছিলে হয় আপোনালোকে দেখা পাইছে এইখন ভঙা চাইকেল আছিলে মোৰ হয় 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 দেখিব পাৰে এইখন কমপ্লিট ভঙা চাইকেল হয় চাইকেল আছিলে আৰু মোৰ লগত কিছুমান ইলেক্ট্ৰিক সামগ্ৰী আছিলে মানে ইয়াৰ আগতে মই এখন 4-চকীয়া বাহন বনাইছিলোঁ আৰু এখন স্পীড বোৰ্ড হয় ইয়াতে বেটাৰী আৰু মটৰ এইবোৰে মই ইউজ কৰিছোঁ মানে তাৰে কিছুমান ইলেক্ট্ৰনিক্স কম্পনেণ্ট ইয়াতে আছিলে তো সেইবোৰতো বহুত দিন হৈ গ'ল তাৰ পৰা মই খুলি সেইবোৰো পৰি আছিল তো গতিকে মই ভাবিলোঁ যিহেতু এখন চাইকেল আছে এইখনৰ পৰা গোটেইখিনি বস্তু মিলি মই কম্বাইন কৰি আৰু এটা নতুন কিবা এটা বনাম বুলি ভাবিছিলোঁ চ' ভাবিলোঁ কি বনোৱা যায় পিছত যিহেতু চাইকেলখন আছিলে তেতিয়া মই এখন ইলেক্ট্ৰিক চাইকেল বনাম বুলি ভাবিলোঁ যিহেতু আমাৰ পেট্ৰলৰ বহুত দাম তো এখন দূৰ দূৰণিলৈকে যাব হ'লে কিমান টকাৰ পেট্ৰল লাগে তো সেই বুলি এতিয়া মই ইলেক্ট্ৰিক বাহন এখন বনালোঁ আপোনালোকে চাইছে ইয়াতে আমাৰ কম খৰচতে এইখন হৈছে কাৰণ ইয়াতে গোটেইখিনি প্ৰায় ৱেষ্ট মেটেৰিয়েলে আপুনি এইটো চাইছে এইটো এটা আমাৰ বাচন বৰ্তন আছে যে গামলা যে আছে গামলা হয় এইটো কমপ্লিট গামলা হয় আৰু আগৰ যিটো আছে যে হেডলেম্পটো এইটো বাল্টিৰ ফ্ৰেমটো যে দেখা পাইছে এইটো বাল্টিৰ ফ্ৰেম হয় বাল্টিৰ ফ্ৰেম দেখিছে আৰু এইটো হৈছে আমি যে বল বুলি কওঁ গামলা এইটো গামলা কমপ্লিট গামলা দি বনাইছে একজেক্ট টেংকি যেন লাগিছে দেখিব পাৰে আপোনালোকে আৰু বাকী ইয়াতে এইটো হ'ল স্পীডোমিটাৰ আৰু এইটো স্পীড কণ্ট্ৰলাৰ আৰু লগতে এইটো চাৰ্জ ইণ্ডিকেটৰ এইটো চাবি ইয়াতে চাবিটো লগাব লাগে বাকী এইটো কণ্ট্ৰলাৰ আমাৰ যিমান যে হেডলাইট আছে ব্ৰেক হেডলাইট আছে তাৰপিছত হৰেন বাকী ইণ্ডিকেটৰ লাইটছ মানে বাইক এখনত যিখিনি বস্তু থাকে কমপ্লিট দিবলৈ চেষ্টা কৰিছে হয় খালি ইয়াতে তেল ভৰা নাযায় চাৰ্জত চলে এইখন কমপ্লিট চাৰ্জত চলে আৰু মই শুনিছোঁ আপুনি বোলে এইখন লৈ গোৱালপাৰা গৈছিল হয় গোৱালপাৰা মহাবিদ্যালয়ত মই তাতে পঢ়ি আছোঁ তো তাতে মই এইখন লৈ প্ৰদৰ্শন কৰিছিলোঁ গোৱালপাৰাৰ পৰা ৰিটাৰ্ণ আহিছে এইখন চলাই আহিছোঁ এইখন চলাই গোৱালপাৰাৰ পৰা ঔডুবি লৈ আহিছে কচুদলা লৈ আহিছে ইমান আচৰিত এখন বাইক বনাই পেলাইছে দেখিব পাৰে আপোনালোকে আৰু এইখন এতিয়া চলিব পৰা অৱস্থাত আছে চলাই দেখাই দিব পাৰিম নিশ্চয় তো আপোনালোকক চলাই দেখাই দিম আপোনালোকে একদম স্কিপ নকৰাকৈ চাই থাকক এইখন এখন ভঙা চাইকেল আছিল আৰু সেই চাইকেলখনক কি আচৰিতভাৱে বাইক বনাই পেলাইছে ইলেক্ট্ৰিক বাইক দেখিব পাৰে আপোনালোকে কিমান সুন্দৰ এটা প্ৰতিভা আৰু দিগন্ত ভাইৰ এটা ইউটিউব চেনেল আছে ডেছক্ৰিপশ্যনৰ লিংক থাকিব আপোনালোকে যাই চাব কেনেকৈ এই বাইকবিলাক বনায় আপোনালোকে চাবলৈ পাব ভিডিঅ'টো আৰু এই বাইকখন অকল নহয় এনেকুৱা এখন 4 চকা বাহন বনাইছিল আগতে তো দেখিব পাৰে আপোনালোকে এইখন কমপ্লিট থাৰ্মকলৰ হয় আৰু গাড়ীখন বেক গিয়াৰ কমপ্লিট চলিব পৰা অৱস্থাত বনাইছিল আৰু লগতে এইখন স্পীড বোৰ্ড বনাইছিল দেখিব পাৰে আপোনালোকে পানীত চলিব পৰা বৰ্ড তো এইবিলাক থাৰ্মকলৰ আছিল তাৰ কাৰণে সাঁচি ৰাখিব পৰা নাই দেখিব পাৰে কিমান সুন্দৰ আৰু এই বাইকখনত দেখিব পাৰে আপোনালোকে এইটো মোবাইলৰে স্পীড মিটাৰ দিবলৈ চেষ্টা কৰিছে আৰু চাৰ্জ কিমান আছে সকলোখিনি চাব পাৰি
আৰু লাইটো জ্বলে বাইকখনৰ দেখিব পাৰে মানে এখন বাইকত যি আছে সকলোখিনি দিবলৈ চেষ্টা কৰিছে আৰু এবাৰ চাৰ্জ দিলে মোটামুটি 60 কিলোমিটাৰমান চলিব পাৰে এই বাইকখনে আৰু বাইকখন এতিয়া বাহিৰত লৈ গৈ আছোঁ বাইকখন কেনেকৈ চলে সেইটো আপোনালোকক দেখাম তো এতিয়া এই আচৰিত ধৰণৰ বাইকখন মই চলাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাওক পাৰোঁনে নাই চলাব এই আছে ব্ৰেক এইটো হয় এইটো ক্লাছ হয় এইটো এতিয়া এনেকৈ থাকক তো প্ৰথমতে এইটো এনেকৈ থাকি আছে এইটো ওপৰাই দিলে যাই থাকিব আৰু এইটো কমাই দিলে যেতিয়া যেতিয়া ৰাখিব এইটো টানি দিলে হ'ল এইটো টানি দিলে ৰাখি দিব যে ব্ৰেকটো ধৰিব সঁচাই চলালোঁ মই চলাই বহুত ভাল লাগিল আৰু কমপ্লিট বেটাৰীৰ গাড়ী হয় এইখন বেটাৰীৰ বাইক ঘৰতে বনাইছে চলাই বহুত ভাল লাগিল আৰু টেংকিটো মানে একদম একজেক্ট টেংকি দিছে না মজা লাগি গৈছে আজি এইখন অকল বাইক নহয় এইখন হৈছে সপোনৰ বাইক কাৰণ এইখন নিজে বনাইছে নিজে বনোৱা বস্তু এটা মানে বেলেগ ফিলিংছ এটা থাকে যিটো ভাষাৰে বুজাব নোৱাৰি তো এইখন তেওঁ নিজে বনাইছে নিজে চলাই আছে তো আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে পাৰিলে সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিয়ক যাতে দিগন্ত ভাইক আমাৰ জৰিয়তে যদি কিবা এটা সুবিধা পায় তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তো এইখন সৰু এখন বাইক বনাইছে ঘৰতে বনাইছে তো এইখন দেখালোঁ আপোনালোকক ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ কাৰণে বাই বাই